আজি সাধুটো শুনাবলৈ লৈছোঁ। যদি ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি শুনাবলৈ লোৱা সাধুটো হৈছে সিংহৰ বেজাৰ। এখন হাবিত এটা প্ৰকাণ্ড সিংহই বাস কৰিছিল। সেই সিংহটোৱে এদিন আহাৰ বিচাৰি গোটেই হাবিখন তলাচ কৰি দিছিল। যিফালে যায় সেইফালে শূন্য। তেনেতে এটা শহাপহু ওচৰতে পাই তাক থাপ মাৰি ধৰি ল'লে। বেচেৰা শহাপহুটো বনৰাজৰ হাতত বন্দী হৈ ব্ৰহ্মা বিষ্ণুক স্মৰণ কৰিলে। সিংহটোৱে এটা সৰু প্ৰাণীক শহাটোক খাই দিনটোৰ ভোক পাতলাব খুজিছিল। মাত্ৰ তেনেতে দেখিলে ওচৰেৰে এটা তেজাল হৰিণা মূৰ দুপিয়াই দুপিয়াই পাৰ হৈ যাব ধৰিছিলে। সিংহই ভাবিলে, এই সামান্য প্ৰাণীটোক খাই মই কিয় পেট নষ্ট কৰিম, তাতকৈ তেজাল হৰিণাটোৱে মোৰ আজিৰ দিনটোৰ শুভ আৰম্ভণি কৰিম। ইয়াকে ভাবি সি শহাপহুটোক এৰি দিলে আৰু হৰিণাটোক ধৰিবলৈ চিচা ল'লে। হৰিণ হ'ল হাবিৰ আটাইতকৈ বেগৱান জন্তু, গতিকে সি সিংহক দেখাৰ লগে লগে ঠাইতে নোহোৱা হ'ল। বেচেৰা সিংহই খেদিও সেই হৰিণাটোক ধৰিব নোৱাৰিলে। সি দুখে বেজাৰে পুনৰ আগৰ ঠাইলৈ ঘূৰি আহিল আৰু শহাটোকে খাব বিচাৰিলে। শহাটোৱে আগৰ ঠাইত কিয় ৰখি থাকিব? সি সিংহৰ হাতৰ পৰা মুক্তি পোৱাৰ লগে লগে প্ৰাণ ৰক্ষা কৰাৰ আনন্দত দৌৰি পলাইছিল। সিংহটোৰ আগৰ ঠাইলৈ উলটি আহি সেই ঠাইত শহাটো নেদেখি তাৰ দুগুণ বেজাৰ লাগিল। সি ভাবিলে, হাতত পায়ো চিকাৰটো হেৰুৱালোঁ, বেছি লোভ কৰি নিজৰ মূৰ্খতাৰহে পৰিচয় দিলোঁ। সাধুটোৰ পৰা আমি জানিলোঁ যে অতি লোভ বেয়া। আমি যি পাওঁ তাতে সন্তুষ্ট থকা উচিত। সাধুটো শুনি কেনে লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।